নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ব্ৰহ্মপুত্ৰ অঞ্চলত গণগৰ্জন। খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰবুদ্ধ সলনি ত্ৰিপুৰাত অনা ত্ৰিপুৰী আৰু অসমত অনা অসমীয়াই দত্ত পাই আছে। হয়, ত্ৰিপুৰাত আপোনালোকে দেখিছে গোটেই বঙালী বাংলা দেখি ভৰি পৰিছে, আমাৰ অসমতো গোটেই বাংলা দেখি। গতিকে চাওঁতে খাচাওঁতে কিন্তু দেখে ভৰি পৰিছে। দেশ যাই যায়, জাতি যাই যায়, অসমতে অসমীয়াৰ আজি এনোৱা বিলাই। অসমৰ সেউজী মাটি হেনো মাটি ধৰা আজি চুৰ হলে গৈ অনা অসমীয়াৰ ভেটি দুদিনৰ পিছতে নলবনে বাৰু বাকী থকাখিনিও কাঢ়ি তেতিয়া কৰিবি কি? দেশ জাতি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত অসমত বহুতো জাতীয় সংগঠন হৈছে, এইটো ভাল কথা। কিন্তু হাতাম পুৰুষে অসমীয়া একতা এনাজৰীডাল যাতে ছিগি টুকুৰা টুকুৰি নহয় তাৰ বাবে চকু দিয়াৰ সময় হৈছে। দেশ জাতিৰ বাবে শত শতজনৰ শ্বহীদ হৈছে, দেশ জাতি বচাবৰ কাৰণে শত শতজনৰ শ্বহীদ হৈছে, কিন্তু জাতিটো এতিয়াও সুৰক্ষা নহল। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ দেশতে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দৰগুৰিৰ শ্বহীদ কমলামিৰি ক্ষেত্ৰত গণগৰ্জন প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ খিলঞ্জীয়া জনতাৰ দ্বাৰা অনুষ্ঠিত এই গণগৰ্জন অনুষ্ঠানত প্ৰায় 10 সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। এই প্ৰতিবাদী সভাত অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ উপৰিও শিল্পী মহেন্দ্ৰ হাজৰিকা, বিপিন চাওডাং উপস্থিত থাকি প্ৰতিবাদী কণ্ঠৰে গীত পৰিৱেশন কৰাৰ উপৰিও ভাষণ প্ৰদান কৰি এই আইনৰ তীব্ৰ বিৰোধিতা কৰে। তুমি রজাই হুয়া বা মন্ত্রী হুয়া সদায় জনতার হলে চেষ্টা করা। তুমি রজাই হুয়া বা মন্ত্রী হুয়া সদায় জনতার বুকুত থাকি যোৱা থাকি যোৱা থাকি যোৱা। আজি আপুনি বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলত যি ৰাইজে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছে, আপুনি অংশগ্ৰহণ কৰিছে, এজন প্ৰতিবাদী গায়ক আপুনি, ৰাইজৰ সময় এই আৱেগৰ সময়ত ইয়ালৈ আহিছে, কি ক'ব? হয়, আচলতে এতিয়া দেশ জাগিছে, জাতিধ্বংসী কা কোনেও মানি ল'ব খোজা নাই অসমীয়া মানুহে। গতিকে অসমৰ লাখ লাখ জনতা ওলাই আহিছে আৰু অসমৰ জনতাৰ লগত আমাৰ শিল্পী সমাজ ওলাই আহিছোঁ। আমি আমাৰ শিল্পী সমাজৰ সকলো শিল্পী সমাজৰ লগতে খোজত খোজ মিলাই অসমৰ ৰাইজৰ লগত খোজ মিলাই ময়ো ওলাই আহিছোঁ প্ৰতিবাদ কৰিবৰ কাৰণে। আৰু আপুনি কৈছে যিহেতু 50,000 টকাৰ বিষয়ে কথাটো কৈছে যে আপুনি সেই বিষয়টো আপুনি অগ্ৰাহ্য কৰিছে, কি ক'ব? হয়, আচলতে আমাক এটা টোপ দিয়া হৈছে, এটা পেকেজ আগবঢ়াইছে যে আমি কাখন বিৰুদ্ধে মাত মাতিব নালাগে। গতিকে আমাক 50,000 টকা দিব, আমি প্ৰত্যেকজন শিল্পীক 50,000 টকা দিব। গতিকে আমি জাতিৰ মাটিৰ গীত গাই ৰাইজৰ মাজত ভাত খাব পৰাকৈ পইচা কেইটামান গোটাই থৈছোঁ। গতিকে এইবিলাক টোপ আমাক নালাগে, আমাক 50,000 টকা নালাগে। মই কৈছোঁ যদি কাখন বাতিল কৰে চৰকাৰে, আমি একোজন শিল্পীয়ে 1 লাখ টকা কৰি দিম। আপোনালোকে কিবা ফোন কৰিছে নেকি চৰকাৰৰ পৰা প্ৰতিবাদ কৰিব নালাগে? বিভিন্ন জেগাৰ পৰা আচলতে ফোন কৰি আছে যে বিপিন চাওডাং আপুনি অসমৰ ৰাইজৰ লগত থাকক, আমি বেয়া পোৱা নাই, কিন্তু আপুনি আপোনাৰ এই প্ৰতিবাদী গানবিলাক নেগাব। আৰু মই কেনেকৈ নেগাম? মোক গোটেই গানবিলাকে প্ৰতিবাদৰ গান আৰু দেশ মাটিক লৈ লিখা গান, আৰু মই সেইবিলাক গীতেই ভাল পাওঁ। মই ৰাইজৰ মাজততো সেইবিলাক গীতেই গাব লাগিব আৰু ৰাইজৰ মাজত মই সদায় থাকিম। কাৰণ চৰকাৰখন কেইবছৰ থাকে, 5 বছৰ থাকে, 10 বছৰ থাকে, 15 বছৰ থাকে, কিন্তু ৰাইজৰ লগত মই সদায় থাকিব লাগিব আৰু সদায় থাকিম। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ, অসম।